বিশ্বনাথত গাড়ীৰ ভাড়া বৃদ্ধিক লৈ ৰাজপথ অৱৰোধ। বিশ্বনাথ জিলাৰ বিহালীৰ বেডেটিত অবৈধ ভাড়াৰ বৃদ্ধিৰ প্ৰতিবাদত পুৱাতে ৰাজপথলৈ ওলাই আহিল শ শ প্ৰতিবাদকাৰী। বিশ্বনাথ জিলাৰ বাছ মালিক সন্থাই নিজ খেয়ালসূচী মতেই যাত্ৰীৰ পৰা অধিক ভাড়া সংগ্ৰহ কৰি অহাৰ বাবে বিশ্বনাথবাসী ৰাইজৰ প্ৰতিবাদ। বিশ্বনাথ জিলাৰ উপায়ুক্তক এনে অবৈধভাৱে বাছ মালিক সন্থাই যাত্ৰীৰ পৰা অধিক ভাড়া সংগ্ৰহ কৰি অহাৰ পৰিপ্ৰেক্ষিতত অভিযোগ কৰিছিল যদিও উপায়ুক্তজনে ৰাইজলৈ পিঠি দিয়াত উপায়ন্তৰ হৈ আজি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। বিশ্বনাথ চাৰিআলিলৈ ভাড়া আছিলে 25 টকা আৰু এতিয়া তেখেতসকলৰ লিষ্টৰ মতে 44 টকা আৰু ভাড়া লয় 40 টকা। গতিকে এতিয়া হিচাপটো কৰি চাওক 30% হ'লে 32 টকা 50 পইচা হ'লহেঁতেন ভাড়াটো, তাৰ সলনি 40 টকা ভাড়া হৈছে। তেখেতসকলৰ লিষ্টত 44 টকা আছে। সেইমতে তেজপুৰলৈ ইয়াৰ পৰা 80 টকা 90 টকা লৈছিলে, এতিয়া 120 টকা 130 140 টকা তেখেতসকলে ৰেহাই দিয়া নাই ৰাস্তা বনোৱাৰ নামত। কিন্তু সেই গছৰ মুহা আজি এবছৰ ধৰি ইয়াত উঠোৱা নাই। গতিকে এই প্ৰশাসনটো যে কেনেধৰণৰ হৈ আছে, অসম চৰকাৰ যদি স্বচ্ছৰ নিকাপ ভাৱমূৰ্তি আছে বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে কয়, গতিকে মুখ্যমন্ত্ৰীয়ে এবাৰ চাওক যে বিশ্বনাথৰ প্ৰশাসন কি হৈছে, ইয়াত কেনেধৰণৰ দুৰ্নীতি হৈছে। আমি বাছ মালিক সন্থাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। তেখেতসকল অপৰাধ কৰিছে, অপৰাধীৰ ওপৰত ব্যৱস্থা কৰিব লাগে আৰু ডকাইতি কায়দাৰে পইচা লৈছে। প্ৰতিবাদকাৰীসকলৰ অভিযোগ মতে বিশ্বনাথ জিলাৰ প্ৰশাসনৰ লগত বাছ মালিক সন্থাৰ গোপন বুজাবুজিৰ বাবেই যাত্ৰীৰ পৰা অধিক ভাড়া সংগ্ৰহ কৰি লুণ্ঠন চলাই যাবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰীজনে কি ব্যৱস্থা গ্ৰহণ কৰিব তাক সময়েহে ক'ব। বিশ্বনাথৰ পৰা নীলিম নীলাভ, আছাম নিউজ এনিটাইম।